हेलो गाइस नमस्कार मोर यूट्यूब चैनलत আজি সকলোকে স্বাগতম জানাইছো আৰু লৈছো নতুন ভিডিও লৈ গাইস আজি মই তিনিটা কোম্পানী বিষয়ে আলোচনা কৰিম দুটা কোম্পানী হয় আৰু এটা ওয়্যাৰ হাউস তাৰে বিষয়ে মই আলোচনা কৰিম আৰু ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব কাৰণ ভিডিওটো শেষলৈকে চালে গম পাব মই এড্ৰেছ কোড দিম বা এড্ৰেছৰ বিষয়ে গোটেইখিনি কথা কম আৰু কোড কেনেকুৱা পোষ্ট উলাই বা ভ্যাকেন্সি উলাই মই হুকিনি কথাখিনি গোটেইখিনি কম ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলা ভিডিও মাজলৈ যাও আজি মই প্ৰথমতে আলোচনা কৰিম গডৰেজ কোম্পানী এটো আছে লখৰা আছে এটো গডৰেজ কোম্পানীৰ পেকিং হয় গডৰেজ কোম্পানী যি সকলে কৰি আছে গমে পায় বা যিবিলাক নতুন লৰাছলি ভাবে কৰিম বুলি এটো কোম্পানী হয় ইয়াৰ স্যালাৰি মিনিমাম ক'ব গলে মই যিখিনি জানো মই এক মাহ মান তাতে কাম কৰিছিল কোম্পানী এটাত হেকনে মই ভিডিও জনাইছো আৰু যি দুটা কথানে আৰু তিনটা ভিডিও কোম্পানী আলোচনা তিনটাত মই মানে কাম কৰি পাইছো হেকনে ভিডিওটো বনাইছো তো ভিডিওটো চাব যেটো কোম্পানী হৈছে লখৰা হয় আৰু লখৰা যেটো কোম্পানী আছে এটো হৈছে গডৰেজ কোম্পানী বুলি কয় গডৰেজ কোম্পানী মানে পেকিং হয় বিলক মাল আৰু ইয়া দৰমহা হ'ব মিনিমাম আপুনি ধৰি লওক 10000 মিনিমাম মই আইডিয়া কৈছো 10000 টকা ধৰি লওক 10000 কম নহয় 8 ঘন্টা ডিউটি হয় 10000 টকা আৰু ইয়াৰ পিএফ আছে থাকে কোম্পানীটো আৰু এটো 8 ঘন্টা ডিউটি শিফটিং সিস্টেম হয় মর্নিং হয় ইভিনিং হয় নাইট হয় হেতু আছে লখৰাত আৰু মই এড্ৰেছটো ভিডিও স্ক্ৰিনত দি দিম আপোনালোকে চাই লব আৰু আপোনালোকে গুগলত বা নেটত মাৰিলো হেতু এড্ৰেছ পাই যাব আৰু আপোনালোকে এটা কথা কৈ আছো মই যে আপোনালোকে যিকোনো কামে কৰক বা আপোনালোকে চাওক এটা বহুত দূৰৰ আছে গুৱাহাটীত আহিব নোৱাৰে যদি কোনোবা আপোনাক ফোন কৰি বা কামত যোগাযোগ বিচাৰে আপুনি এড্ৰেছ বিচাৰি কাম বিচাৰিব কিয় কৈছো কাৰণ বহুত লৰাছলি এনেকুৱা আছে মানে ঠগাই বুলি কয় ঠগনটো না যাব আপুনি যি কামে বিচাৰক প্ৰথমে এড্ৰেছটো দিয়ক এড্ৰেছ বিচাৰি কাম বিচাৰিব কি তেতিয়া আপোনাক কোনো কামে ঠগাব নোৱাৰে যদি আপোনাক কোনোবা ধৰি লওক কোনোবা এটা মানুহে কৈছে যে এটো কোম্পানী তাতে আছে আপুনি লগলগ গুগলত মাৰি চাওক এটো কোম্পানীৰ নামটো এড্ৰেছটো যদি গুগলত উলাইছে ভাবি লওক এটো কোম্পানী সঁচা বা এটো কামটো সঁচা হয় তেতিয়া হলে আপোনাক কোনো ঠগাব নোৱাৰে বা আপোনালোকক কোনোবা একো মিছা মাতিব নোৱাৰে প্ৰথম কথা গম পালে এটো লখৰাত গডৰেজ কোম্পানী হয় এটো পেকিং হয় ইয়াত দৰমহা বিলাক কোম্পানী কৈ দিলো আৰু ভিডিও স্ক্ৰিনত মই দি দিম আপোনালোকে চাই লব সেকেন্ড হৈছে এটা ফ্লিপকাৰ্ট কোম্পানী এটো হৈছে বৰাগত হয় ফ্লিপকাৰ্ট মানে ফ্লিপকাৰ্টৰ সেটফেক্স বা ইকাৰ্ট তিনটা কোম্পানী ইয়াতে আছে আপোনালোকে চাব বৰাগত আছে এটো আৰু মই এড্ৰেছটো ভিডিও স্ক্ৰিনত দি দিম আপোনালোকে ধুনিয়াকে চাই লব ইয়াতে দৰমহা ধৰি লওক 10-11 মান হৈ যাব হেনকা আইডিয়াত আৰু এটা শিফটিং ডিটি হয় দিনে ৰাতে কাম চলে আৰু বেলেগ বহুত ধৰণৰ কাম আছে মই মানে কৰা নাই পেকিংটো কৰিছিলো বা লোডিং আনলোডিং কৰিছিলো হেতু কাৰণে এটো ফ্লিপকাৰ্টৰ হয় কোম্পানী তাতে আছে বৰাগত যদি আপোনালোকে বৰাগত আহিব বিচাৰে বা যদি আহে কেতিয়াবা বৰাগত আপুনি কাবা খুদিব বা কবা যদি আপোনাৰ এড্ৰেছ লাগে এড্ৰেছটো মই স্ক্ৰিনত দিমে যদি আপোনাক যেনেকুৱা মানুহ হিচাপে এড্ৰেছ লাগে বা আপুনি এড্ৰেছ চালে কিছুমান মানে আইডিয়া ধৰিব নোৱাৰে তাৰ কাৰণে কথাখিনি কম আজি যদি আপুনি প্ৰথম বৰাগত আহে আহিলে আপুনি প্ৰথম যেতিয়া বৰাগত আহিব আহাৰ লগে কবাত এড্ৰেছ হ'ব জানো মানুহ নুখুদিব কাৰণ এতে গুৱাহাটীত বহুত ধৰণৰ মানুহ আছে হয় 2 মাহ 3 মাহ এনেকা বহুত মানুহ কিতেও নুখুদিব দোকানীত যিবিলাক মানে আমাৰ লোকেল দোকানী আছে এইবিলাক খুদিব যে বৰাগত যে আপোনাৰ ফ্লিপকাৰ্ট কোম্পানী আছে ক'ত আছে তেতিয়া হেলকে থিয়তা কৰে ধুনিয়াকে আপোনাক বুজাই দিব বা এড্ৰেছ জানে কাৰণ দোকানীবিলাক বহুত পুৰণা হয় বা আগৰ পৰাই আছে হেতু হৈছে প্ৰথম যে এক্সাম্পল বা এড্ৰেছ বিচাৰাৰ যিকোনো ঠাই যাওক অকল এটো বৰাগাঁও বুলি নহয় যিকোনো ঠাই যাওক আপুনি প্ৰথমে ড্ৰাইভাৰ বা আপুনি দোকানী মানুহ খুদিব যিকোনো এড্ৰেছ বিচাৰিব হলে কাৰণ হিয়াতে ভালকে জানে কাৰণ ড্ৰাইভাৰ বিলাক সদায় এটো ৰাস্তাতে আহা যোৱা কৰে প্লাস আপোনাৰ যিবিলাক দোকানী আছে বহুত বছৰ আগৰ পৰা আছে বা ইয়াৰে লোকেল মানুহ হয় হেকনে এড্ৰেছ বিলাক ভালকে জানে ঠিক তেনেদৰে আৰু এটা যেটো মই এড্ৰেছ হয়টো বিস্কুট কোম্পানীটো আছে বৰাগাঁওতে হয় তাৰো এড্ৰেছ মই স্ক্ৰিনত দি দিম কিন্তু বিস্কুট কোম্পানীত মানে আপোনালোকৰ কি কয় মানে লৰা মানুহ বেছি লয় ছোৱালী মানুহ ইমান নলয় কাৰণ ইয়াতে পাৰ্মানেন্ট মানুহ বহুত আছে মই মানে বিহেককে তাতে কাম কৰিছিলো 2 মাহ মান কৰিছিলো হেকনে কথা হয় কৈ আছো আপোনাক তাতে মানে পাৰ্মানেন্ট মানে মানুহ বেছি আছে মানে পাৰ্মানেন্ট মানুহ নতুনকে নলয় কম লয় যদি আপোনালোকে ট্রাই কৰিব বিচাৰে আহিব পাৰে কিন্তু লৰা ছোৱালী মানুহ নলয় তাতে অকল লৰাই লয় লেডিজ আমাৰ নলয় কাৰণ এটো বিস্কুট কোম্পানী অকল লৰা মানুহৰে কাম থাকে তাতো ধৰিলা দৰমহাবিলাক ভাল 10-11-12 লোডিং আনলোডিং কামো আছে লাগে তাতে কোম্পানী জানে বহুত ধৰণৰ কাম হয় অকল পেকিং বুলি নহয় বহুত ধৰণৰ কাম হয় আৰু যেটো গডৰেজ কোম্পানী আছে মানে আমাৰ মই কিতাপ মানে কমেন্টত দিয়ে কমেন্ট কৰে লৰা ছোৱালী বিলাকে দাদা মানে লেডিছৰ কাম আছে নেকি হয় যেটো লেডিছৰ যদি কাম কৰে বিচাৰে লৰাটো লয়ে সব গোটেই কোম্পানীত লৰা লয় যিমান কোম্পানী আছে গুৱাহাটীত সবতে লৰা লাগে কিন্তু ছোৱালী কিছুমান
কোম্পানীত লয় কিছুমান নলয় ঠিক তেনেদৰে আপুনি যদি গডৰেজ কোম্পানী যিটো মই আলোচনা কৰিছোঁ সেইটো কোম্পানীত ছোৱালী লৈয়ে থাকে যদি আপোনালোকে পাৰে বায়'ডাটাখন লৈ আহিব হাতত ৰিজিউমখন লৈ আহি ধুনীয়াকৈ জমা দি থৈ যাব আৰু ধুনীয়াকৈ কামবিলাক কৰিব পাৰিব এই যিটো মই ক'লোঁ প্ৰথম যিটো কামত ক'লোঁ ফ্লিপকাৰ্টত ছোৱালী লয় আৰু মাজত যিটো বিস্কুট ক'লোঁ বিস্কুটত আপুনি নলয় বিস্কুট কোম্পানীত ছোৱালী নলয় সেইটো হৈছে ছানৰাইজ কোম্পানী গাইজ আৰু মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে আহে ছানৰাইজ এইটো গুৱাহাটীত যদি বৰাগত আহিব লাগিব বৰাগত আহি আপোনালোকে ছানৰাইজ কোম্পানী বিচাৰিব কাৰোবাক সুধিলে যেনেকৈ মই ক'লোঁ দোকানীক বা কাৰোবাক দোকানীক সুধিব বা ঘৰৰ ওচৰত থকা মানুহ এইবিলাক সুধিব তেতিয়া এড্ৰেছবিলাক কৈ দিব যদি ছানৰাইজ বিস্কুট কোম্পানী হয় এইটো ছানৰাইজ কোম্পানী বুলি বিস্কুট কোম্পানী বুলি কয় আৰু ছোৱালীসকলে যিসকলে কাম কৰিব বিচাৰিছে আপোনাৰ গডৰেজ কোম্পানী আছে এইটো হৈছে লখৰাত আহি আপুনি ঠিক তেনেদৰে মই এড্ৰেছটো দিমে আপোনালোকে দোকানীক সুধিব বা যিবিলাক ষ্ট'ৰ আছে দোকানবিলাক আছে তাতে সুধিব যে গডৰেজ কোম্পানী আছে ক'ত আছে তেতিয়া ধুনীয়াকৈ সিহঁতে বুজাই দিব বা দেখাই দিব যে এই ভিতৰত ৰাস্তাতে যোৱা সেইগুলো ছোৱালীবিলাকৰ কাৰণে মেইন আপোনাৰ গডৰেজ কোম্পানী ছোৱালী বহুত মানুহ লৈ থাকে ল'ৰাও লয় ছোৱালীও লয় এই তিনিটা কোম্পানীৰ বিষয়ে আলোচনা কৰিছোঁ আৰু যিসকলে মই এটা কথা ভিডিঅ'ৰ শেষত ক'ব বিচাৰোঁ যে আপোনালোকে যদি কোনোবাই কাম দিছে আপোনাৰ প্ৰথমে গুগলত মাৰি চাব বা নেটত মাৰি চাব গুগল এটা প্ৰথম প্লেটফৰ্ম গোটেই কথাখিনি ওলাই যায় যিবিলাক ডাঙৰ কোম্পানী আছে বা শ্ব'ৰুম আছে সকলোতে মানে ইয়াতে এডভাৰেজ দিয়ে বা কোম্পানীৰ এড্ৰেছটো দি দিয়ে ঠিক তেনেদৰে আপোনালোকে যদি য'তে নাথাকক গুৱাহাটী য'তে নাথাকক ডিব্ৰুগড় হওক মৰিগাঁও য'ৰ পৰা আহক আপোনালোকে প্ৰথমে এড্ৰেছ বিচাৰিব কেতিয়াও আপোনাক ঠগাব নোৱাৰে যদি এটা কোম্পানী বা ইমান ডাঙৰ কোম্পানী এড্ৰেছ দিছে বা গুগলত দিছে ভাবি লওক সেইটো কোম্পানী সঁচা আৰু কোনোবাই যদি আপোনাক কাম দিম বুলি কৈ আছে বা কিবা কৰিছে আপুনি প্ৰথমতে আপুনি এড্ৰেছটো চাই লওক গুগলত মাৰি চাব যে এইটো এড্ৰেছ ওলাইছে নে নাই তেতিয়া ধুনীয়াকৈ এড্ৰেছ ওলাই যাব ভাবি চাব এইটো কামেই সঁচা তেতিয়ালৈকে আপোনালোকক কোনো ঠগাব নোৱাৰে বা মিছা মাতিব নোৱাৰে তো গাইজ আজিলৈকে ইমানেই ভিডিঅ' শেষ হ'ল আৰু নেক্সট লগ পাম আৰু আপোনালোকৰ আৰু নেক্সট ভিডিঅ'ত মই আপোনাক কৈ আছোঁ যিহেতু আপোনালোকৰ এতিয়া গৰম দিন আহিছে ঠাণ্ডাৰ কোম্পানী বিচাৰি আছে বহুতে কাম কৰা মানুহ লাগিব তাৰো ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত তো ভালে থাকক সুখে থাকক আৰু লগ পাম নেক্সট ভিডিঅ'ত